নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মই মোৰ ইউটিউব চেনেল অসমৰ ল'ৰালৈ। আজিৰ ভিডিঅ'টি আপোনালোকে থাম্বনেইলতে দেখি ধৰিব পাৰিছে। আজিৰ ভিডিঅ'টো দুটা টপিক আছে। এটা টপিক হৈছে গাড়ী বনোৱা, সেইটো বাৰু পিছত দেখাম। আৰু এটা টপিক হৈছে, আৰু ভালদৰে কোৱা হোৱা নাই, আমি ৰাজহুৱা মন্দিৰত যাম, মন্দিৰটো চাফা কৰি আহিম, আপোনালোকক দেখাম। বলক আমি মন্দিৰটো চাফা কৰোঁ। আমি দুজন ল'ৰা আহিছোঁ, মোৰ লগ এজন আহিছে, ফ্ৰেণ্ড। তো বলক। এয়া মোৰ লগত মোৰ ফ্ৰেণ্ড নয়ন আহিছে। আমি দুটাই চাফা কৰিম। হাই কৰি দিয়া। আমি মন্দিৰটো চাফা কৰিম, চাফা কৰি তাত সেই আৰু লকডাউন আৰু কি ভিডিঅ' বনোৱা কোনো ধৰণৰ যিহেতু টপিক নাই, আপোনালোকে গমেই পাইছে। সেইদিনা ফটোগ্ৰাফী ভিডিঅ' দিছোঁ, মানে ভিডিঅ'গ্ৰাফী কৰি দিছোঁ। আজি ভাবিলোঁ মই আমি মন্দিৰটো চাফা কৰোঁ আমি দুটাই। তো সেয়েহে আমি মন্দিৰটো চাফা কৰিবলৈ আহিলোঁ। মন্দিৰটো চাফা কৰি আৰু আপোনালোককো যিহেতু দেখাবলৈ একো নাই, সেয়েহে এই ব্লগটো দেখাবলৈ লৈ আহিলোঁ। আমাৰ মন্দিৰটি আপোনালোকক মই আগে পিছে দেখুৱাইছোঁৱে, আজি ভালদৰে ভিতৰৰ পৰা দেখাম। বেলেগ একো নহয়, আমি মন্দিৰটো চাফা কৰিম, গম পাব। এতিয়া কেমেৰাটি বন্ধ কৰি দিছোঁ। আমাৰ মন্দিৰৰ এনেই মেইন গেটটি এতিয়া আপোনালোকে দেখিছে, কিন্তু ইয়াত আমি তালা লগাই থৈছোঁ, এনেই দেউৰীয়া আমি পিছৰ গেটটোৰে সোমাম বলক। এতিয়া এনেই মেইন সন্মুখৰ গেট এইটো হয়, মেইন গেট। সেইটো এটা গেট হয়, আমি সেইটো গেটেৰে সোমাম। ই কিন্তু আমাৰ দেউৰীয়া হয় এনেই, সেয়েহে ইয়াৰ লগত মই আহিলোঁ। মন্দিৰটি চাফা কৰিম, আপোনালোকেও কৰিব পাৰে। আপোনালোকৰ লকডাউনত যিহেতু এনেদৰে আছে, ৰাজহুৱা কামবোৰ আপোনালোকে কৰিব পাৰে। এনেই থকাতকৈ আপোনালোকৰে ভাল হ'ব। এয়া আমাৰ মন্দিৰৰ পিছ আজি গোটাই দেখুৱাই দিলোঁ। আৰু আপোনালোকক কৈছিলোঁ মই মন্দিৰৰ পথাৰখন দেখাম বুলি, আজি দেখাম বলক। আমাৰ পথাৰখন মহুৰীয়া পথাৰ হয় নাম, কিমান ডাঙৰ পথাৰ, বিখ্যাত হয় বাৰু। এইয়া গছ আমাৰ মন্দিৰৰ, এইটো মঞ্চটো আপোনালোকক সেইদিনা মই দেখুৱাইছিলোঁ। ভিতৰত মই ভালদৰে দেখাই দিম বাৰু। এবাৰ আমাৰ পথাৰখন আপোনালোকক দেখাই দিছোঁ, চাওক। এবাৰ ভালদৰে দেখাই দিছোঁ। এইখনৰ নাম মহুৰীয়া পথাৰ হয়, আমাৰ দৰং জিলাৰ। এবাৰ জুম কৰি দেখাই দিছোঁ, ৰ'ব চাওক। আহিব লাগে কেতিয়াবা পথাৰত, ভাল লাগে চাই, প্ৰাকৃতিক দৃশ্যটো একদম পোৱা যায়। আৰু এতিয়া বলক আমি মন্দিৰলৈ লৈ যাম আপোনালোকক, আহক মন্দিৰলৈ। কেমেৰাটি নহয়নে ধৰি আছে, এনেকুৱা নালাগে, বেকা কৰি দিয়া। মন্দিৰত আৰু এইফালে সোমাব, চাৰি পাত দিয়া। মই মন্দিৰৰ তালাটো খোলো, আহা ইমান এইখন ফিল্ড আছিলে আমাৰ, আমি ইয়াতে আগতে বল খেলিছিলোঁ, এতিয়াও পাৰি এনেই আৰু ইয়াত বল খেলোঁ। এনেই আৰু এই ইয়াতে ডাঙৰ ফিল্ড আছোঁ, আমি ঠাণ্ডাৰ দিনত মজাকৈ ফুটবল চুটবল খেলিব পাৰি। আৰু ইয়াতে এনে খেলিব পাৰি, এনি টাইম হয়। পানী চানী মন্দিৰৰ পিছফালে এবাৰ দেখাই দিয়া মজা। আমাৰ মন্দিৰৰ চাৰিওফালে ৱাল দিয়া আছে, কৈছোঁৱে আপোনালোকক। আমাৰ মন্দিৰৰ দুখন গেট হৈছে, এইখন পিছ গেট, পিছফালে কি আৰু পিছফালে থকা গেট এখন এইটো চুবুৰীৰ বাবে, এখন এইটো চুবুৰীৰ বাবে। পিছ গেট নহয় আচলতে, দুয়োখন গেটে হয়। এতিয়া আমাৰ মন্দিৰটোৰ পিছ গেটখন আৰু অলপ দেখাই দিছোঁ ৰ'ব। এইখন হৈছে আমাৰ মন্দিৰৰ পিছ গেট, আৰু আমাৰ সেইটো এটা চুবা আৰু এইটো এটা চুবুৰী হয় আমাৰ গাঁওখনৰ। আমাৰ মন্দিৰটো দুখন গেট, সেইটো কৈছোঁ বাৰু। এইটো দুটা চুবুৰী, এটা চুবুৰী এইটো আৰু এটা চুবুৰী এইটো আমাৰতো, এইটো নয়নহঁতৰ চুবুৰীটো, আৰু এইটো আমাৰ ৰাজহুৱা পুখুৰীটো। এতিয়া বলক আমি তালা চালা খুলি আৰু মন্দিৰৰ ভিতৰত সোমাই যাম। কেমেৰাটো ধৰ। তালাটো মাৰি থওঁ নেকি? চাওক এবাৰ দেখাই দিছোঁ পুখুৰীটো। এয়া বাৰু আপোনালোক মই আগৰ ব্লগ এটাত দেখাইছোঁ এনেই, কিন্তু আজি ভালদৰে দেখাই দিছোঁ, চাওক। এইটো আমাৰ শিৱ মন্দিৰটো, আৰু এইটো বিষ্ণু মন্দিৰটো চাফা কৰিম।
আমাৰ এই ক্লাব ঘৰটো বেয়া হৈ আছে দেই, কিন্তু এইটো আৰু দেখুওৱা নাই সেইবাবে। এই দংকল হয় আমাৰ দংকল। এতিয়া আৰু এইবোৰ আপোনালোকক দেখাইছোঁ, হ'লেও এবাৰ চাই লওক। আমাৰ মন্দিৰৰ চাৰিওফালে দেখাই দিছোঁ, যিহেতু মন্দিৰটো আমি চাফা কৰিবলৈ আহিছোঁ। নয়ন সোমাই গ'ল মন্দিৰত। কৃষ্ণ এয়া মন্দিৰৰ ভিতৰত দেখাই দিলোঁ আজি আপোনালোকক। আমি চাফা কৰিম এয়া। তাৰমানে বৰষুণত গছৰ পাত চাত পৰি একদম অলপ লেতেৰা হৈ গৈছিল, তো আজি আমি চাফা কৰি যাম। দেখুৱাই আছোঁ আপোনালোকক। এতিয়া অলপ কেমেৰাটি বন্ধ কৰি দিছোঁ। আৰু মই পানী আনিব যাওঁ, গোটেই যোগাৰবোৰ উলিয়াই ল'ব। পানী আনি আৰু মন্দিৰটো মুচিব লাগিব। পানীখিনি শাৰীও ল'ব লাগিব। পানী ল'লো, মুচিব লাগিব। লাহে লাহে আৰু আপোনালোক আৰু মুচাবোৰ নেদেখুৱাও নে কি? মুচাৰ পিছত দেখুৱাম। এয়া পিয়ম পানী আনিলে আৰু এতিয়া মই সাৰিব ধৰিম। পানী চানী আনি দিলোঁ। এতিয়া আমি মন্দিৰটো চাফা কৰিম। অলপ কেমেৰাটো অলপ টাইম বন্ধ আছে, বেয়া নাপাব। এবাৰ দেখাই দিছোঁ বাৰু আপোনালোকক আমি মন্দিৰটো সাৰি থকা। এয়া মই লেতেৰাবোৰ আঁতৰ কৰি আছোঁ, ই সাৰি আছে। লাগিছে মৰম বেছিকৈ চিকুটি থাকোঁ যেন মিচিকিয়াই হাঁহি থাকিবি তোকে চাই থাকোঁ যেন তোৰ বুকুতে শুবলৈ কাষলৈ আহোঁ যেন ও মৰম দি মৰম কলৈ যা কলিজা থৈ যা ও কথা দে মই কথা দিলো তোক ও মইনা কইনা জনী হৈ যা ও মৰম দি মৰম কলৈ যা কলি আমি আছিলোঁ মন্দিৰটো চাফা কৰি। এতিয়া আমাৰ ঝাৰু দিয়া হ'ল। নয়নে মই গোটেইখিনি ঝাৰু দি কমপ্লিট কৰিলোঁ। এতিয়া আৰু আমাৰ ওচৰত আৰু এজন আদৰ্শৱান ব্যক্তি আহিছে, দীপজ্যোতি চহৰীয়া। ইয়াকো এতিয়া মোচা কামত লগাই দিম। আমি তিনিটাই একেলগে মুচিম। হয়, নমস্কাৰ। মোৰ নাম শ্ৰী দীপজ্যোতি চহৰীয়া। অলপ বেছি কৰিছে। মই মাৰৈ কলিতাৰ পৰা আমাৰ বাসিন্দা। আপোনালোকে যদি কৰোণাত আপোনালোকে যদি ভুগি আছে, যদি ভোগা নাই, তেনেদৰে আমাৰ ৰাজহুৱা কামৰ নিচিনাকৈ মন্দিৰ চাফা কৰক, ৰাজহুৱা কাম কৰক আৰু সকলো সজাগতা হওক, সুখত থাকক। এয়া মোৰ সত্যবাদী। সত্যবাদী ক'লে বাৰু। এতিয়া আমি তিনিটাই মুচিম। নয়নে মই গোটেই কমপ্লিট কৰি সাৰিলোঁ। আপোনালোকে এবাৰ চাব পাৰে। এবাৰ দেখাই দিয়া। সাৰিলোঁ। এতিয়া আমি মুচিম। মোচাখিনি আৰু মোচাৰ পিছত আৰু ভিডিঅ'টি এই গাড়ীৰ ভিডিঅ'টো আছে, গাড়ীৰ ভিডিঅ'টো দেখাম। আৰু এইখিনি এতিয়া মোচাখিনি চাই ল'ব।
কলিজা থৈ যা অ কথা দে মই কথা দিলো তোক অ মইনা কইনাজনী হৈ যা অ মৰম দি মৰম কলৈ যা কলিজা থৈ যা অ কথা দে মই কথা দিলো তোক অ মইনা কইনাজনী হৈ যা কোলা কাপড় পিন্ধিলে হল সাথী ধরা যান হল সাথী ধরা লেপটন ধুই থাকি জোনারো তোরা লেপটন ধুই থাকি জোনারো তোরা অৱশেষত গৈ মন্দিৰটো চাফা কৰা হ'ল দিয়ক চাওক আমি তিনিওটাই প্ৰথমতে নহয় মই শাৰীটো তাৰপৰা দেখি পেলাই তাৰপৰা তিনিটা মন্দিৰটো দিছে দেখাই দিছোঁ মন্দিৰটো মোচা কমপ্লিট হৈ গ'ল ৰ'ব আপোনালোকৰ ব্লগটো এতিয়াও শেষ হোৱা বুলি ভাবিছে নেকি যদি ভাবিছে ঠিকেই ভাবিছে কিয়নো মই প্ৰথমতে কৈছিলোঁ আজি এখন গাড়ী দেখাম কিন্তু গাড়ীখন দেখাব নোৱাৰিম কাৰণ আমাৰ ভাইটিয়ে এখন গাড়ী সাজিছে ৰিম'ট কণ্ট্ৰলৰ সি দেখাব লাগে বুলি কৈ আছিল কিন্তু গাড়ীখনৰ কিবা অলপ বাকী আছে কৰিবলৈ মই নেক্সট ভিডিঅ'টোত গাড়ীখন দেখাই দিম আজিলৈ এইখিনি দেখালোঁ আমাৰ ব্লগটো এইখিনিয়ে এতিয়া ব্লগটি শেষ হৈছে ভিডিঅ'টি শেষ হ'ল বনালোঁ আমি এই বন্ধৰ দিনত আমাৰ মন্দিৰটো চাফা কৰিলোঁ আমি তিনিজনে লগ লাগি আপোনালোকেও এনেদৰে ঘৰত থাকিব নালাগে ৰাজহুৱা কাম কৰক কিন্তু বেছি নহয় 2জন বা 3জন আহি আপোনালোকে শৃংখলাবদ্ধটো মানি যাতে কৰে ডিষ্টেঞ্চ আমি বাৰু এতিয়া আছোঁ বাৰু বেয়া নাপাব কিয়নো আমি চাফা কৰি আহিছোঁ গোটেইকেইটা আপোনালোকৰ এনেদৰে সেই 2জন বা 3জনে গৈ চাফা কৰক ভাল হ'ব আৰু হায়েষ্ট 3জন তো বনালোঁ যদি ভিডিঅ'টো চাই ভাল লাগিল প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব প্লিজ ভাই আপোনালোকে একদম কমেণ্ট নিদিয়ে ভিডিঅ'টো কেনেকুৱা হৈছে বেয়া হৈছে যদি কমেণ্ট দিয়ক আমি নেক্সট বাৰৰ কাৰণে শুধৰাব পাৰিম সেইখিনি আৰু কমেণ্ট দি জনাওক না প্লিজ কৰিছোঁ আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিয়ক তো ভাইৰেল হোৱা নাই না মোৰ ভিডিঅ'বোৰ এতিয়ালৈ ভিউজ নাহে প্লিজ আপোনালোক কৃপা কৰিছোঁ একদম ভিউজটো আনি দিয়ক আৰু যদি ভাল লাগিছে চাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কি কৰিব লাগিব ঘণ্টা দবা ঘণ্টাটো দবাই দিব কিয়নো আপোনালোকে ঘণ্টাটো দবাই দিলে আমাৰ ভিডিঅ' গ'লে আপোনালোকৰ তাত নটিফিকেশ্যন যাব চাব পাৰিব প্লিজ ছাবস্ক্ৰাইব কৰাৰ ঘণ্টা বটন দবাই দিয়ক আজিলৈ এইখিনিয়েই জয় আই অসম জয় আই অসম